28 কোটি টকা খৰচ কৰি স্পৰ্টছ ৰিহেবিলিটেশ্যন আৰু পাৰফৰ্মেঞ্চ চেণ্টাৰ এটা স্থাপন কৰিছোঁ। অইল ইণ্ডিয়া আৰু নুমলীগড় ৰিফাইনেৰীয়ে আমাক সহায় কৰিছে আৰু BTCয়ে আমাক এই ঘৰ বা গোটেইখিনি দি সহায় কৰিছে। যোৰহাট আৰু গুৱাহাটীত এই চেণ্টাৰটো আমি 2 বছৰ আগতে কৰিছিলোঁ। 25,000 ছেশ্যন অলৰেডি 2টা চেণ্টাৰতে কমপ্লিট হৈছে আৰু এই চেণ্টাৰত প্ৰশিক্ষণ লোৱাৰ পিছত 100জন প্লেয়াৰ্ছে নেশ্যনেল লেভেলত মেডেল পাবলৈ সক্ষম হৈছে। কোকৰাঝাৰ যিহেতু অসমৰ এখন ক্ৰীড়াৰ দৃষ্টিভংগীৰে খুব আগৰণুৱা জিলা, মই ভাবোঁ যে কোকৰাঝাৰত এই চেণ্টাৰটো স্থাপন হোৱাৰ লগে লগে খেলুৱৈসকলৰ ফিজিকেল ৰিকুৱাৰমেণ্ট, ৰিহেবিলিটেশ্যন ৰিকুৱাৰমেণ্ট আৰু ইঞ্জুৰি মেনেজমেণ্ট এই গোটেইখিনিতে যথেষ্ট সহায়ক হ'ব। এই গোটেই চেণ্টাৰটো আমি অলিম্পিয়াড অভিনৱ বৃন্দাৰ লগত একেলগে সহযোগত আমি নিৰ্মাণ কৰিছোঁ আৰু চেণ্টাৰটোৰ গোটেই মেন পাৱাৰ, ইকুইপমেণ্ট, ট্ৰেইনিং এই গোটেইবিলাক অভিনৱ বৃন্দা ফাউণ্ডেশ্যনে চোৱা চিতা কৰিব। কোকৰাঝাৰৰ কাৰণে ই এক অনন্য উপহাৰ। ইণ্ডিয়াৰ কোনো ষ্টেটতে ইমান এডভান্স স্পৰ্টছ ৰিহেবিলিটেশ্যন চেণ্টাৰ নাই, ইঞ্জুৰি মেনেজমেণ্ট চেণ্টাৰ নাই। দিছ ইজ এ ইউনিক গিফ্ট আৰু মই ভাবোঁ যে কোকৰাঝাৰৰ ক্ৰীড়াবিদসকলে, স্পৰ্টছ পাৰ্চনসকলে নিশ্চয় এইটো ইউজ কৰিব আৰু লাভৱান হ'ব। টেণ্ডাৰ চলি আছে, এই বছৰতে কাম আৰম্ভ হৈ যাব। 125 3 বছৰ লাগিব। স্যাৰ, আপোনাৰ কাৰ্যকালতো বহুত খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় পৰা পদকলৈ সক্ষম হৈছে। ভৱিষ্যতে ক্ৰীড়াক লৈ ছাৰ বিশেষ কিবা পৰিকল্পনা আছে? এতিয়াতো আৰু বেছি ভাল হ'ব। এতিয়া আমাৰ টাৰ্গেট লৈছোঁ যে 2000 হোষ্টেল কৰা। খেল মহাৰণ বা গ্ৰাউণ্ড লেভেল কেম্পেইনত আমি যিমান প্লেয়াৰ দেখা পাম তেওঁলোকক আমি চৰকাৰী খৰচত হোষ্টেলত ৰাখিম, ট্ৰেইনিং কৰাম আৰু এটা আমাৰ লাৰ্জ প্লেনিং এটা আমি কৰিছোঁ আৰু এইবাৰ বাজেটত তাৰ বিষয়ে এনাউন্সো হৈছে। দিব্যাংগ প্লেয়াৰসকলৰ কাৰণে কিবা ব্যৱস্থা ল'ব? দিব্যাংগ খেলুৱৈসকলৰ কাৰণে ইয়াতে দিব্যাংগয়ো ৰিহেবিলিট কৰিব পাৰিব। তেওঁলোকৰ কাৰণে বেলেগ কৰি ক্লাষ্টাৰ এটা আছে অকল পেৰা অলিম্পিয়াডৰ কাৰণে। মেডিকেল কলেজতে কৰিব লাগিব, বহুতকেইটা চেণ্টাৰটো চলাব নোৱাৰি। মই চেক কৰি দিম কিয় কৰি আছে। হ'ব।